হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ উপবিধ ধাৰণ পৰ্বৰ কেইটিমান দৃশ্য চাই থাকিব। এয়া উপবিধ ধাৰণ কিংবা লগুণ লোৱা এটি পৰ্ব। এয়া লগুণ লওঁতাজনে ব্ৰহ্মচাৰ্য ব্ৰত আৰম্ভ কৰাৰ পূৰ্বে আপোন মাতৃ আৰু আত্মীয় স্বজনৰ ওচৰত ভিক্ষা মাগিছে। ভিক্ষা মাগি জাতকে যি খাদ্যদ্ৰব্য লাভ কৰিব, ব্ৰহ্মচাৰ্য ব্ৰত চলি থকা সময়খিনিত এই জাতকে সেই খাদ্যদ্ৰব্যকে গ্ৰহণ কৰি ক্ষুধা নিবাৰণ কৰিব লাগিব। এয়াই নিয়ম। কঁকালত আনাকাটা ধুতি, ডিঙিত আনাকাটা গামোচা আৰু কান্ধত পলাশ দণ্ড লৈ এয়া জাতকে বৈদিক মন্ত্ৰোচ্চাৰণেৰে অগ্নিক প্ৰদক্ষিণ কৰিছে। এয়া হোমাগ্নিক সাক্ষী কৰি পিতৃয়ে তেওঁৰ পুত্ৰক লগুণ দিয়াৰ মহান কৰ্তব্য পালন কৰিছে। এয়া বৈদিক মন্ত্ৰোচ্চাৰণেৰে পিতৃয়ে তেওঁৰ পুত্ৰক দ্বিতীয় জন্মৰ বাবে সাজু কৰিছে, অৰ্থাৎ দ্বিজৰূপে পৰিচয় প্ৰদান কৰিব বিচাৰিছে। ব্ৰাহ্মণসকলক দ্বিজ বুলি কোৱা হয়। তেখেতসকলে জন্মসূত্ৰে ব্ৰাহ্মণ। তাৰ পাছত যেতিয়া তেওঁলোকে উপবিধ ধাৰণ কৰে, তেওঁলোকৰ দ্বিতীয় জন্ম হয় বুলি কোৱা হয়। এই উপবিধ ধাৰণৰ ব্ৰতৰ সময়ত তেওঁলোকে চতুৰ্বেদ অধ্যয়ন কৰিব লাগে। এয়া বৈদিক নিয়ম অনুসাৰে পিতৃয়ে তেওঁৰ পুত্ৰক উপবিধ ধাৰণ কৰাব আৰু উপবিধ ধাৰণৰ মন্ত্ৰোচ্চাৰণ কৰাৰ সময়ত কোৱা হয় যে কোনেও সেই মন্ত্ৰ শুনিব নাপায়। সেইকাৰণে এখন কাপোৰেৰে ঢাকি সেই কাপোৰৰ আঁৰত পিতৃয়ে তেওঁৰ পুত্ৰৰ কাণে কাণে সেই মন্ত্ৰবাক্য পাঠ কৰি শুনোৱায়। এয়া পিতৃয়ে পুত্ৰক মন্ত্ৰবাক্য পাঠ কৰি শুনাই আছে। উল্লেখযোগ্য যে এই অনুষ্ঠানত বিবাহ কাৰ্য সম্পন্ন কৰাৰ দৰেই অতিথিসকলক নিমন্ত্ৰণ জনোৱা হয় আৰু অভ্যৰ্থনা কৰা হয়। কেৱল মাত্ৰ এই অনুষ্ঠানত নিৰামিষ খাদ্যহে খুওৱা হয়। এই অনুষ্ঠানত বিবাহ কাৰ্যৰ দৰে পানী তোলা, নোওৱা ধোওৱা আদি কাৰ্যও সম্পন্ন কৰা হয়। পাৰ্থক্য মাত্ৰ এইখিনিতেই যে উপবিধ ধাৰণ অনুষ্ঠানটি সম্পন্ন কৰাৰ সময়ত কেৱল কইনাগৰাকী নাথাকে। সহজ ভাষাত উপবিধ ধাৰণ পৰ্বটিক কইনা নিষেধ বিবাহ বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। এয়া চাওক, মামাকে তদাৰক কৰি আছে। মামাকে কিছু বক্তব্য আগবঢ়াইছে। দুপৰীয়াৰ আহাৰ কেতিয়া গ্ৰহণ কৰিব পৰা যাব? তেখেতৰ মতে হৈছে আৰু থালগিলা দিব পৰা হৈছে। আশা ৰাখিছোঁ আজিৰ খণ্ডটি উপভোগ কৰি আপোনালোকে ভাল পালে। পুনৰ নতুন এটি খণ্ডলৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। সায়নাৰা।